নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি বায়'চিকিউৰিটিৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। বায়'চিকিউৰিটি কেনেকৈ মেইনটেইন কৰিব লাগে আৰু মই কি মেডিচিন ইউজ কৰোঁ বায়'চিকিউৰিটিৰ কাৰণে সেইকেইটা মই আপোনালোকক দেখাম। আজি 2 বছৰে 1 বছৰে সেইটো মেডিচিন মই ইউজ কৰি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণ। ভিডিঅ'টো সম্পূৰ্ণ চালে মানে গম পাব কি মেডিচিনৰ নামটো হয় আৰু কি মই মেডিচিন ইউজ কৰোঁ। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, গতিকে আপোনালোকে সম্পূৰ্ণ চাব। ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে কি, মই গাহৰি ঘৰত বায়'চিকিউৰিটিৰ কাৰণে কি মেডিচিন ইউজ কৰোঁ, মই সেইবিলাক মেডিচিনকেইটা আপোনালোকক মই দেখাব গৈ আছোঁ। আৰু কেনেকৈ বস্তুটো ইউজ কৰিব লাগে সম্পূৰ্ণ আপোনালোকক মই জনাম আৰু কৈ যাম। আপোনালোকে মনত থ'ব, মই যেনেকৈ কৰোঁ তেনেকৈ কৰিব। সপ্তাহত আপোনালোকে কিমান দিন মেডিচিনটো স্প্ৰে মাৰিব লাগে আৰু কি কৰিব লাগে মই আপোনালোকক মই জনাই আছোঁ। এতিয়া মই মেডিচিনটো মই আপোনালোকক দেখাম। মেডিচিন মই প্লাষ্টিকত এনেকৈ ভৰাই থৈছোঁ, চব মেডিচিনকেইটা আপোনালোকক মই দেখাবৰ কাৰণে এনেকৈ ভৰাই আনিছোঁ মই। প্ৰথমতে আপোনালোকে কি কৰিব, সপ্তাহৰ ভিতৰত কথা কৈছোঁ এসপ্তাহত 7 দিন হয়তো। 7 দিনৰ ভিতৰত আপোনালোকে কি মেডিচিন মাৰিব লাগে। প্ৰথমতে হৈছে এইটো পটাছটো কি কৰিব লাগিব, আপোনালোকে পানীত ঘুলি লৈ গোটেই ফ্ল'ৰটো মানে ধুব লাগিব ব্ৰাছৰ লগত। মোৰ ব্ৰাছ আছে, মই ব্ৰাছটো অনা নাই, বা আপোনালোকে ঝাৰুৰ লগতো মাৰিব পাৰে। গোটেই ৰুমটো এনেকৈ ধুব। তাৰপাছত এইটো একদিন মই ধুলোঁ, বা সেইদিনাখনে মই কি বস্তু একটা মিক্স কৰিম। পটাছটো মই দেখাই দিছোঁ। এইটো পটাছটোৰ লগত মই কি মেডিচিন ইউজ কৰিম, মিক্স কৰিম। চাই লওক, এইটো হৈছে ডেটল। এটা সাধাৰণ আমি ইউজ কৰোঁ, বাথৰুমতে হওক বা আমাৰ নিজৰ ঘৰতে হওক, সেই মেডিচিনটো আমি ইউজ কৰোঁ। এইটো ডেটলটো, এই দুইটা আপোনালোকে কি কৰিব, মিক্স কৰি পিনে পানীত ফ্ল'ৰটো পূৰা ধুব। আৰু পাৰিলে মানে কি কৰিব, এই এনেকৈ ৱালত আপোনালোকে কি কৰিব, পানীটো পূৰা মাৰিব। যেনেকৈ স্প্ৰে বটল হৈ গ'ল, ধৰ স্প্ৰে যেনেকৈ পিঠিত বোকা মেচিন আছে, সেইবিলাকৰ পৰা ধুব পাৰে। মই এনেকৈ মেচিনৰ পৰা নুধোঁ, কিন্তু মোৰ মানে ডাঙৰ একটা মেচিন আছে। মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। সেই মেচিনৰ পৰা ভাল হয়। মেডিচিনটো ডাইৰেক্ট একটা বাল্টিঙত 20 লিটাৰ বাল্টিং হওক, 30 লিটাৰ বাল্টিং হওক, সেই বাল্টিঙত মানে মিক্স কৰি লৈ পূৰা মেডিচিনটো মানে ফাৰ্মত মাৰে। টিঙতো মাৰিব পাৰিব, এনেকৈ ফাৰ্মত মানে পূৰা ৱালে পূৰা মানে ফ্ল'ৰ মানে পূৰা ধোৱা নিচিনা হৈ যায়। সেই তেনেকৈ পৰা মই মাৰোঁ। সেইটো মেচিনটো মই একদিন দেখাম আপোনালোকক কেনেকৈ চেনিটাইজাৰ কৰিব লাগে। সেইটো গ'ল 1 নম্বৰটো। আৰু 2 নম্বৰত আহিলে আৰু এটা স্প্ৰে আছে চেনিটাইজাৰৰ। এইটো মেডিচিনটো আপোনালোকে দেখিছেনে বাৰু? এইটো হৈছে B904। এইটো মই আজি 3-4 বছৰ আগৰ পৰা মই ইউজ কৰি আছোঁ। এইটো কিহত ইউজ কৰিছিলোঁ মই আগতে, যেতিয়া মই মুৰ্গী ফাৰ্ম কৰিছিলোঁ। মুৰ্গী ফাৰ্মটো বন্ধ কৰি মই ইয়াত কৰিছোঁ গাহৰি। মুৰ্গী ফাৰ্ম কৰোঁতে মই এইটো মেডিচিনটো মই ইউজ কৰিছোঁ, বহুত ভাল হয়। B904 আজি 3-4 বছৰ আগৰ পৰা মই এইটো কৰি আছোঁ। এইটো মেডিচিনটো ইউজ কৰি আছোঁ, এইটো বহুত ভাল হয়। এইটো আপোনালোকে কি কৰিব, 10 লিটাৰ পানীত ইয়াত ঢাকনৰ পৰা আপোনালোকে 3 ঢাকন দিব। 2 ঢাকন দিব কয়, 2 ঢাকনকৈ মানে ধৰ আপোনালোকে 3 ঢাকন মাৰিলে মানে নিজৰ মনটো ক'লে ছেটিছফাই লাগিব। 3 ঢাকন বা 4 ঢাকন মিক্স কৰি পিনি গোটেই এনেকৈ, এতিয়া যেনেকৈ মই পটাছ আৰু ডেটল মই মিক্স কৰি পিনি যেনেকৈ চেনিটাইজাৰ মাৰিব কৈছিলোঁ নহয়, স্প্ৰে মাৰিব কৈছিলোঁ, আপোনালোকে এনেকৈ মাৰিব। এইটো 2 নম্বৰ হ'ল। তাৰপাছত আৰু একটা স্প্ৰে মেডিচিন আছে। এইটো য'ত ত'ত পাবলৈ মুস্কিল হয়। এইটো মেডিচিনটো যেতিয়া মানে ধুমাধুম বেমাৰ লাগি আছিলে, গাহৰি বেমাৰ, মোৰ এই মেডিচিনকেইটাই মোৰ গাহৰি বেমাৰক বচাইছে। কিন্তু মোৰ ওচৰৰ চবৰে মানে গোটেই লাগি গৈছে, কিন্তু ইমান ওচৰত নহয় মানে, সেইফালে গোটেই এৰিয়াত মানে আমাৰ ধৰ মোৰ পৰা 20 কিলোমিটাৰ 30 কিলোমিটাৰ আঁতৰত মানে বেমাৰ লাগি আছিলে। আমাৰ গাঁওখনতো মানে লাগিছিলে, কিন্তু মোক গাঁৱতকৈ মানে মোৰ গাহৰি ফাৰ্মটো আছে পথাৰ মাজত। সেইটো টাইমত মানে সেই মেডিচিনকেইটা মানে পূৰা ইউজ কৰিছোঁ মই, চব মই ইউজ কৰিছোঁ। সপ্তাহত কৈছোঁ নহয় 4 দিন মই মেডিচিন স্প্ৰে মাৰিছোঁ। এইটো এটা মেডিচিন হ'ল, এইটো চাই লওক, আপোনালোকে পাব নাপাব চাই ল'ব, সুধি ল'ব। এইটো ভালকৈ চাই লওক। এইটো সেই মেডিচিনটো, ইয়াৰ বেছি দাম নহয়, 66 হয় এইটো মেডিচিনটো। আৰু মেডিচিনৰ দামকেইটাও মই কৈ দিম। আৰু এইটো এটা মেডিচিন হয় মাখিৰ কাৰণে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো বস্তুটো মাখিৰ কাৰণে মানে বহুত ভাল হয়। এইটো যদি মাৰে নহয়, আপোনালোকে কি কৰিব, এইটো যদি স্প্ৰে মাৰে, আপোনালোকে সপ্তাহত মানে 2 দিন 3 দিন যদি মাৰি দিয়ে নহয়, তেতিয়া মাখি মানে অট'মেটিকলি কমটি হৈ যাব। আৰু য'ত মাখি বেছি হয় সেই জেগাত আপোনালোকে কি কৰিব, স্প্ৰেটো মাৰি দিব। এইটো পানীৰ লগত মিক্স কৰি পিনে আপোনালোকে স্প্ৰে মাৰিব লাগে। এইটো মাখিৰ হয়। তাৰপিছত আৰু এটা মেডিচিন মই দেখাই আছোঁ। এইটো হৈছে ব্লিচিং পাউডাৰ।
এইটো চাই লওক ব্লেচিং পাউডাৰটো আপোনালোকে চিনি পায়, এইটো ক'ব নালাগে, আপোনালোকে নিজে ভেটেনেৰী ফাৰ্মাচীত গ'লেও পাব, য'ত হ'লেও পাব, এইটো মানুহ ফাৰ্মাচীত গ'লেও পাব। এইটো কি কৰিব আপোনালোকে, যিমান আপোনাৰ ফাৰ্মটো ডাঙৰ হয় ৱালৰ কিনাৰে 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 পূৰা মানে ছিটিয়াব, সেইটো বি ইউজ কৰিব। এইটো হৈছে মানে ধৰক যদি আপোনাৰ ফাৰ্মৰ কিনাৰে কিনাৰে যদি বেক্টেৰিয়া কিবা কিবি যদি ভাইৰাছ চাইৰাছ যদি আছে নহয়, এইটো দূৰ কৰিব মানে। চব মেডিচিনে দূৰ কৰে ভাইৰাছৰ, কিন্তু হ'লেও মানে এইটো মেডিচিনে মাৰিব। তাৰ আৰু একটা মেডিচিন মই দেখাইছোঁ আপোনালোকক, এইটো হৈছে ফেনেল। সেইটো আপোনালোকে চিনি পায়, সেইটো ক'ব নালাগে, ফেনেলটো য'ত হ'লেও পায়, ভেটেনেৰী ফাৰ্মাচী হওক, মানুহৰ ফাৰ্মাচী হওক, বীজ ভাণ্ডাৰে হওক, চব্জি গুটি পায়, সিঁচিবলৈ লাই শাক গুটি, সৰিয়হ গুটি, সেই এনেকুৱা জেগাত মানে এইবিলাকতো পাব এইটো মেডিচিনটো। আরেকটা মই নানিলো চূণ। কি কৰিব আপোনালোকে, চূণটো মানে গলাই পিনি মানে পাৰিলে মানে ৱালত মানে সানিব বা মানে ফ্ল'ৰত ধুব। কিন্তু চূণটো হ'লে গাহৰি খাই দিয়ে আগতে, গাহৰি খালে মানে মুখখন পূৰা চেলি যাব, কিন্তু এইটো অলপ হুঁচিয়াৰ হ'ব পাৰে। কিন্তু চূণটো মানে আপোনালোকে ফ্ল'ৰত মানে হেৰি নকৰিলেও হৈ যাব, পানীৰ লগত মিক্স কৰি ইয়াত ফ্ল'ৰত নুধুলেও হ'ব। আপোনালোকে কি কৰিব, চূণটো পাৰিলে মানে যেনেকৈ মই অথনি অলপ আগত কৈ গ'লোঁ যে ব্লেচিং পাউডাৰ যেনেকৈ ফাৰ্মৰ কিনাৰে ছিটিয়াব লাগে, সেই আপোনালোকে এনেকৈ ছিটিয়াব। সেই তেনেকৈ কৰিলে মানে ধৰ গাহৰি বেমাৰ আজাৰৰ পৰা অলপ দূৰ হৈ থাকিব আৰু নিজৰ মনটো শান্তি হৈ থাকিব। আৰু এতিয়াতো ক'ব নালাগে, আজি এসপ্তাহ 10 দিনমান হৈছে পূৰা ফেচবুকত মানে মোবাইল ফেচবুক চাবই নোৱাৰে, মানে গোটেই বেমাৰ 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 পূৰা আহি আছে, ক'ৰবাত বন্ধ হৈছে, ক'ৰবাত কিবা হৈছে, মানে ধৰ মানে ক'ব নালাগে আৰু মোক মানে বহুত বেয়া লাগিছে। যাতে মোৰো নহওক বুলি মানে আপোনালোকৰো নহওক সেই বুলি মই ভিডিঅ'টো বনাইছোঁ। আৰু যোনকেইটা মেডিচিন মই দেখাইছোঁ সেই মেডিচিনকেইটা আপোনালোকে আনি পিনি মই যেনেকৈ কৈছোঁ সেনেকৈ আপোনালোকে চেনিটাইজাৰ কৰিব। আৰু বজাৰত যোৱা আপোনালোকে কম কৰিব, বজাৰৰ মাছ মাংস খোৱাটো অলপ কম কৰিব। মাছ মাংস আনিলেও ধৰ ঘৰত মানে চেনিটাইজাৰ কৰি সোমাব, আৰু ফাৰ্মতো চেনিটাইজাৰ কৰি সোমাব। আৰু পাৰিলে মানে আপোনালোকে কি কৰিব, ড্ৰেছটো পূৰা চেঞ্জ কৰিব, জোতা চপ্পল চেঞ্জ কৰিব। ফাৰ্মৰ মানে 2টা গেট থাকিব লাগে, যেনেকৈ এটা মোৰ ইয়াত 2টা গেট আছে। গাহৰি ঘৰত সোমাওঁতে এটা গেট আছে, আৰু গাহৰি ঘৰলৈ আহোঁতে মানে ৰুমত সোমাওঁতে মানে এটা গেট আছে। সেই মানে মই 3 জেগাত মানে স্প্ৰেটো থৈছোঁ। মই এটা জেগাত থৈছোঁ মই B904, এটা জেগাত থৈছোঁ মই ডেটল, আৰু এটা জেগাত থৈছোঁ মই এইটো স্প্ৰেটো। 3 জেগাত 3টা মই স্প্ৰে থৈছোঁ। আৰু তলত মই কি কৰিছোঁ, যেনেকৈ গাহৰি দানা দিবলৈ কাৰণে বনাই নহয়, সেই এনেকুৱা জেগাত মই কি কৰিছোঁ, পটাছ আৰু B904, তাৰপিছত এই 3টাটো মই এই 2টা হৈ গ'ল। এইটো হৈছে B904, এইটো হৈছে ইমানকৈ নাজানো নামটো, আপোনালোকে চাই ল'ব। এইটো মেডিচিনটো পাবলৈ মুস্কিল হয়, কিন্তু নাপাব পাৰে। এইটো তাৰপিছত পটাছ আৰু ডেটল, এই 4টা মেডিচিন মই মিক্স কৰি থৈ দিছোঁ। মানে যেতিয়া মই গাহৰি ঘৰত সোমাওঁ, সেই তেতিয়া মানে ভৰিটো মানে ডাইৰেক্ট ধুই পিনি মই সোমাওঁ গাহৰি ঘৰত। এইটো হৈছে মেইন গেটত মই থৈছোঁ। তাৰপাছত 2 নম্বৰ গেটত মই যেতিয়া গাহৰি ঘৰৰ ভিতৰত সোমাম, তেতিয়া সেই B904টো মই স্প্ৰে বটলত ভৰাই থৈছোঁ, এইটো স্প্ৰে মাৰোঁ। তাৰপিছত মোৰ ঘৰত যেতিয়া ৰুমত সোমাম মই দানা ৰুমত, তেতিয়া এই মেডিচিনটো মই স্প্ৰে কৰোঁ, হাতত মাৰোঁ, ভৰিত মাৰোঁ, তেনেকৈ কৰোঁ। আপোনালোকে বায়'চিকিউৰিটি টাইট কৰিব, বায়'চিকিউৰিটি যিমান টাইট কৰিব সিমানে ভাল হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে এইবিলাক যিমান গাহৰি পালক বন্ধুসকল আছে সিহঁতক মানে শ্বেয়াৰ কৰি দিব আপোনালোকে পাৰিলে মানে।